নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, আমাৰো বৰ্তমান ভাল। আজি আমি গৈ আছোঁ এতিয়া অসমৰ এখন পৰিষ্কাৰ ঠাই হিচাপে পৰিচিত হোৱা গোৱালপাৰা জিলাৰ ৰাংচাপাৰালৈ। গতিকে আহক আমাৰ লগতে আপোনালোকেও ৰাংচাপাৰাৰ সেই পৰিৱেশটো চাই লওক। এতিয়া আমি আহি পালোঁ ৰাংচাপাৰালৈ। এতিয়া গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া আমি ভিতৰলৈকে সোমাই যাম আৰু ইয়াৰ মই চাৰিওফালৰ অভাৰভিউটো আপোনালোকক দেখুৱাইছোঁ, এবাৰ চাবচোন। এতিয়া আমি ৰাংচাপাৰাৰ ভিতৰলৈকে গৈ আছোঁ আৰু আমি ভাইটিহঁতে আহিছে, ভণ্টি, মইনা, মিষ্টাৰ, লগতে আৰু আহিছে আৰু ভাইটি কেইজনমান। গতিকে আমি গৈ আছোঁ ভিতৰলৈকে, আপোনালোকক দেখাই থাকিম ৰাংচাপাৰাৰ পৰিৱেশ। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। এইফালে ৰাস্তাৰ দাঁতিত এতিয়া চাংঘৰ বনাই থৈছে তেওঁলোকে মানুহে চাবৰ কাৰণে। চাংঘৰটো এনে জেনেৰেলি সকলোৱে যিকোনো ঠাইত দেখা পোৱা নাযায়, কিন্তু এইখিনি ঠাই গোটেইখিনি ট্ৰাইবেল মানুহৰ ঠাই, বিশেষকৈ খ্ৰীষ্টান মানুহ। গতিকে তেওঁলোকে ইয়াতে তেনেকুৱা ধৰণে চাবৰ কাৰণে চাংঘৰ কিছুমান সজাই থৈ দিছে। এইঘৰ মানুহৰ আগফালৰ চোতালখন চাওকচোন, একদম ফুলেৰে ভৰ্তি হৈ আছে। ইয়াৰে প্ৰত্যেক ঘৰ মানুহৰ আগচোতাল, পিছ চোতাল বা তেওঁলোকৰ চৌহদবিলাক ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখে আৰু লগতে ফুলেৰে সম্পূৰ্ণ সজায়। আমি এতিয়া এইফালৰ পৰা আহিলোঁ ৰাংচাপাৰাৰ মেইন পইণ্টৰ পৰা, যিখিনি ভিউ পইণ্ট দেখুৱালোঁ, আৰু এতিয়া গৈ আছোঁ এইফাললৈকে আৰু এইফাললৈকে গ'লে আমি পাম তাত এঘৰ মানুহৰ ঘৰ, য'ত মানে ঘৰখন তেওঁ কি ধুনীয়াকৈ ৰাখিছে, আপোনালোকে চালেই গম পাব ভিডিঅ'ত। ৰাংচাপাৰাৰ এইঘৰ মানুহৰ ঘৰ চাবলগীয়া ঠাইবিলাকৰ ভিতৰত অন্যতম। এইখন হৈছে বেম্বু পাৰ্ক। তেওঁৰ ঘৰৰ আগফালে এখন বাঁহৰ কিহত তেওঁ ধুনীয়াকৈ এখন পাৰ্ক সজাই থৈছে। সোমাই পেলাই প্ৰথম ভিউ পইণ্টটো আহিছোঁ আৰু ইয়াতে চাওক ইমান ধুনীয়াকৈ সকলোবিলাক বস্তু বাঁহেৰে বনাই থৈছে। ইয়াতে বহিবৰ কাৰণে ৰেষ্ট ল'ব পাৰিব, ফটো উঠিব পাৰিব। আৰু এইফালে মইনাহঁতে ফটো উঠি আছে। পিছফালৰ ভিউটো চাওক। এইখন একচুৱেলি আমাৰ গাঁৱত থাকিলে বা ভিতৰুৱা অঞ্চলত থাকিলে বাঁহনি বাৰীখনকে তেওঁলোকে চাফা কৰি পেলাই এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিছে, যাৰ কাৰণে বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈকে মানুহ আহিব পৰাকৈ তেওঁলোকে ব্যৱস্থা কৰিছে। গতিকে তেওঁলোকৰ এই ব্যৱস্থাক আমি শলাগ ল'বলগীয়া কথা হৈছে। আৰু চাওক, এখন বাঁহনি বাৰীক তেওঁলোকে ইমান ধুনীয়াকৈ মানুহ বহিব পৰা, মানুহ আহিব পৰা। এইফালে ধুনুৱে তাত যি জোলনা পাইছে তাতে উঠি আছে। যিবিলাক সৰু ল'ৰা ছোৱালীৰ খেলাৰ কাৰণে বস্তু আছে তাত সকলোবিলাকে খেলি আছে। এইফালে ডাঙৰকেইটাও আমাৰ বহিছে। ইয়াতে ভণ্টি আৰু সেই ভাইটিজন দুইজনেই বহি আছে, তিনিওজনে বহি আছে ইয়াতে জোলনাত। লগতে আৰু এইফালে হৈ আছে ফটো ছেশ্যন। এতিয়া ডাঙৰ ভাইটিয়ে এইফালে মিষ্টাৰক ফটো উঠাই আছে। মিষ্টাৰে পূৰা এডালত বহি লৈছে আৰু ফটো উঠি আছে। এইফালে চাওক, দুষ্টামি কোনোদিন শেষে নহ'ব। এইফালে এইখন জোলনাৰ পৰা এইবাৰ এইখন জোলনাত উঠিছে। এইফালে অলপ মানে ভিতৰত সোমাই যোৱাৰ কাৰণে উঠি গুচি আহিলে। আৰু চাওকচোন, এয়া যেন গোৱাৰ কোনোবা বিচতে গৈছে, তেওঁ একেবাৰে পূৰা শুই লৈছে একদম।
সৰুটো বহিলে আৰু এইবাৰ ডাঙৰেও বহি পেলাই এতিয়া সিও ফটো উঠাত ব্যস্ত। এইটো কি বস্তু আপোনালোকে ধৰিব পাৰিছেনে? এইটো হৈছে গাছৰ মূৰা। গাছডালৰ তলৰখিনি তলফালে দি পেলাই ওপৰে শিয়াকেইডাল এইবোৰ চাওক ধুনীয়াকৈ তেওঁলোকে অলপমান চাফা কৰি পেলাই ইয়াতে এনেকৈ থৈ দিছে। এইটো আকৰ্ষণ হ'ল, লগতে কি হ'ব চাওক এইডাল অৱশ্যে বেছি সিমান চাফা কৰা নাই, তথাপিও চাবলৈ যেন কি ক'ম আৰু আপোনালোকে নিজে নিজে চাই লওক। সেইফালেও আছে আৰু এইখিনি গোটেই বহুতকেইখন জোলনা ইয়াতে এনেধৰণে বান্ধি থৈ দিছে। আৰু এইবিলাক সকলোবিলাক তেওঁৰ ঘৰৰ বাঁহৰ পৰাই বনোৱা। ইয়াতে আহিলে এনেধৰণে আপোনালোকে জোলনিত বহিব পাৰিব আৰু ইয়াতে এনেধৰণে 4-5খনমান জোলনি বনাই থৈছে আৰু সকলোবিলাক বাঁহৰ লগতে ৰছীৰে বান্ধি থৈ দিছে। ইয়াতে কোনো আৰ্টিফিচিয়েল বেলেগ বস্তু ব্যৱহাৰ কৰা নাই। এইবাৰ চাওঁ আহক তেওঁৰ ঘৰখন। এয়া হৈছে তেওঁৰ পদূলিৰ পৰা ঘৰৰ ভিতৰলৈকে যোৱা ৰাস্তাৰ দুয়োদাঁতিত লগাই থোৱা ফুলবোৰ, লগতে টাববোৰ, লগতে বিভিন্ন ধৰণৰ ফুল আছে। মই ফুলবিলাকৰ নাম অৱশ্যে ক'ব নোৱাৰিম। বিভিন্ন ধৰণৰ ফুল চাওক। এইটো এটা বেলেগ ফুল, নাম নাজানো, কিন্তু আপোনালোকে জানিলে কমেণ্টত জনাব। লগতে এইটো জবা ফুল, এইটোতো আমি সকলোৱে জানোৱে, কিন্তু তেওঁৰ চোতালত থকা জবা যিকোনো ফুলেই কিবা এটা বেলেগ ধৰণৰ এটা সুকীয়া মাদকতা প্ৰদান কৰিছে। চাওক তেওঁৰ চোতালৰ ফুলবোৰ, তেওঁৰ চাৰিওফালে ঘৰ আছে আৰু চোতালতে তেওঁ ফুলবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাওক, লগতে আপোনালোকে নিজ চকুৰে চালে আৰু ভিডিঅ'তকৈ বহুত বেছি ভাল পাব। সেয়ে পাৰিলে আপোনালোকে এবাৰ আহি চাওক ৰাংচাপাৰাৰ এইজন মানুহৰ ঘৰলৈ। তেওঁৰ নাম হৈছে কমল মমিন আৰু আচলতে তেওঁ ফুল ভাল পোৱা মানুহ, সেইকাৰণে তেওঁ প্ৰথমতে নিজৰ কাৰণে ফুলবিলাক লগাইছিলে। কিন্তু ইয়াতে যিমান মানুহ আহে তেওঁলোকেও এই ফুলবিলাক নিব বিচৰাত পিছলৈকে তেওঁ এই নাৰ্চাৰীখনৰ ব্যৱস্থা কৰিছে। ইয়াতে তেওঁৰ নাৰ্চাৰীখনত এতিয়া আপুনি বিভিন্ন ধৰণৰ ফুলৰ লগতে ফলৰ গছো পাব। ইয়াতে চাওক এইবিলাক ফুল, লগতে কেইজোপামান খৰিকা নেমুৰ গছো আছে। আৰু এইজোপা চাওক কপৌ ফুলজোপা তেওঁ আম গছত লগাই দিছে। অলৰেডি ফুলি শেষ হৈ গ'ল, তথাপিও চাওক তেওঁ অৰ্কিডৰো ব্যৱহাৰ কৰিছে ইয়াতে। আৰু এইবিলাক তেওঁৰ ঘৰৰ চাৰিওফালৰ ফুল গছবোৰ। তেনেই সাধাৰণ যেন লগা ফুলবোৰ আমাৰ সকলোৰে ঘৰতে আছে, কিন্তু তেওঁৰ এই চোতালখনত থকা কাৰণে এই ফুলবোৰে এটা বেলেগ ধৰণৰ পৰিৱেশ গঢ়ি তুলিছে তেওঁৰ ঘৰখনত। এতিয়া আমি সকলোৱে কথা পাতি আছোঁ তেওঁৰ লগত। এভাৰগ্ৰীণ, গল এভাৰগ্ৰীণ এইটো ইয়াৰ নামটো ন? এইটো আৰু এইটো বেলেগ, এইটো আৰু এইটো বেলেগ। এইটো গল এভাৰগ্ৰীণ, তাৰমানে সেইটুকুই এইটো দেখাত মজা, এইটো অলপ ভাল লাগে ন? আৰু এইটো ভাল, ইয়াৰ নাম হ'ল আৰু এই জবা ফুল চাওকচোন, আমাৰ ইয়াতে পোৱা যায়, কিন্তু ৰঙা কালাৰৰহে পোৱা যায়। মানুহজনক খুজিলত তেওঁ এটা মোক ঠানি দি দিলে, যিহেতু ইয়াৰে কোনো পুলি নাছিলে। আমি ইয়াৰ পৰা দুজোপা খৰিকা নেমুৰ পুলি ল'লোঁ, এজোপা সৰু আৰু এজোপা ডাঙৰ। মই ঘৰত লগাম বুলি ভাবিছোঁ, চাওঁচোন আমাৰ ইয়াতে হয়নে নহয় বা, কিন্তু মোৰ ভাল লাগিলে। খৰিকা নেমু হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। মইতো খৰিকা নেমু যেনে পাইছোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ কাৰণে আপোনালোক আটাইলৈকে বহুত বহুত ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।